শুদ্ধত নিমখ দি চাহ কোনে খায়? মেম আপুনি সাজুনে? আপুনি সাজু আছেনে? আছো গেমটো ষ্টাৰ্ট কৰোঁ। তো আজি প্ৰথম প্ৰশ্ন হ'ল হাতে পাছে 12 হ'লে হাতে পাছে 12 হ'লে হাত আৰু পাছত কিমান হয়? 10 ছেকেণ্ড টাইম দিলোঁ। 8 হা 8 লক কৰি দিওঁ। গাইজ চাওক, হাতে পাছে 12 হ'লে হাত আৰু পাছে 8 বুলি কৈছে। কিমান শুদ্ধ উত্তৰ আপোনালোকে কওকচোন, শুদ্ধ হয় নেকি? হাতে পাছে 12 হ'লে হাত আৰু পাছে কিমান হয়? এখেতে 8 বুলি কৈছে। লক কৰি দিওঁ। ৰং এনচাৰ। হাতে পাছে 12 হ'লে মই বুজি পোৱা নাই একচুৱেলি কোৱেশ্চন। সেইটোৱেতো হাতে পাছে কিমান হয় যোগ কৰিছো, 12 বুলি মই কৈ দিছো, মানে যোগ কৰিছো ন। হাত আৰু পাছে কিমান হয়? 12 হ'ব ন? 12 হ'ব। আপুনি 8 কি ক'লে? এইটোতো হাতাই দিয়ক, মোকো টেগ কৰিব এইটো, কিন্তু দেই মোক টেগ কৰিব আকৌ। এইটো হাতাব নেৰে, এইটোতো ইণ্টাৰেষ্ট। সেইটোতো কুৱেশ্চনটোৱে মই বুজি পোৱা নাই। আৰু কুৱেশ্চন সুধক। আৰু দি এনেকুৱা কি হাতে অসমীয়া মোৰ ইমান ভাল নহয়, প্ৰথম কথা। মই অসমীয়া হয়, কিন্তু অসমীয়া মিডিয়াম স্কুলত যোৱা নাছিলোতো, তো মোৰ অলপ বেয়া আৰু। 3টা আখৰে এটা জন্তুৰ নাম। প্ৰথম 2টা মিলি এজন ল'ৰাৰ নাম, শেষৰ 2টা মিলি এজনী ছোৱালীৰ নাম। জন্তুটো কি হ'ব জানেনে? 3টা আখৰৰ নাম। 3টা আখৰে এটা জন্তুৰ নাম, তাৰে প্ৰথম 2টা আখৰেৰে এজন ল'ৰাৰ নাম, আৰু শেষৰ 2টা আখৰেৰে এজনী ছোৱালীৰ নাম। জন্তুটো কি হ'ব? 3টা আখৰ নাজানো দেই। বহুত টাফ দেখোন। 3টা আখৰৰ জন্তু কি হ'ব? কাউ, কেট। এইটো অসমীয়াত নে? হয় অসমীয়াটো মই নাজানো। ইংলিছত এনচাৰ দিয়কচোন। ইংলিছত কি হ'ব পাৰে? নাজানো, সঁচাকে নাজানো। এইটো ভাবিয়ে পোৱা নাই দেখোন। ল'ৰাৰ নামো আছে তাত, ছোৱালীৰ নামো আছে। বুল কেনেকা হ'ব? বু and ul. Wrong answer. Next question. পাঁচ দিলে? পাঁচ মই নাজানো কি হয় এইটো। কলে এইটো হৰিণা হ'ব। হৰিণ? আচ্ছা। প্ৰথম হ'ল 2টা আখৰত হৰি, ল'ৰাৰ নাম হ'ল ঋণ, ছেকেণ্ড 2টা হ'ল হৰিণা। আচ্ছা, হৰিণা, জন্তুটো হৰিণা হ'ব। অসমীয়াত হেৰি লাগিছিলে আপোনাক, শব্দটো অসমীয়া ন? মই হেৰিয়ে কৈ আছো। ঠিক আছে। সেইটো কি যিটো বাঢ়ি গৈ থাকে কিন্তু কেতিয়াও কমাব নোৱাৰি? বাঢ়ি যায়, কমাবই নোৱাৰে। বাঢ়ি যায়, বাঢ়িয়ে গৈ থাকে। ইউনিভাৰ্চ, ব্ৰহ্মাণ্ড। হয় নহয়? কমাবই নোৱাৰে, এইটো বাঢ়িয়ে গৈ আছে। কমাবই নোৱাৰে, বাঢ়ি গৈ থাকে। শব্দটো কি? পাঁচ দিয়ক, কৈ দিম। নহয়, হেৰিটো হিণ্ট দিব লাগে। এইটো বস্তু মানুহৰ লগতে থাকে। মানুহৰ লগতে থাকে, বাঢ়ি গৈ থাকে, কমাব নোৱাৰে, হয়নে? চকুৰ পাৱাৰ হয়নে? চকুৰ পাৱাৰ কেনেকা বাঢ়িব? কমিবহে লাহে লাহে। আপুনি যিমান বয়স হ'ব আপোনাৰ কমিব। মানুহৰ লগতে থাকে। ইজি
কৰি দিছিল তথাপি নোৱাৰে আৰু উপায় নাই উপায় নাই পাঁচ দিলে পাঁচ এইটো আপোনাৰ বয়সে হ'ব মানুহৰ বয়স আৰে ইয়াৰ বয়স চেষ্টা কৰিলে কিছু পাৰিলে হয় এইটো পাৰিলে হয় চেষ্টা এইটো ইজি চবেই জানে মই ভাগৰি জগৰি আহিছোঁ 3 নম্বৰটো এনেকুৱা কি বস্তু যিমান খাওক তথাপি পেট নভৰে যিমান খালেও পেট নভৰে আৰে মই এইটো জানিছিলোঁ মই এইটো চবেই জানে সৰু বাচ্চাই জানে হয়নে এইটো মই জানিছিলোঁ কিন্তু মনত নাই জুই সময় দিছোঁ যিমান খালেও হয় पेट नभरे अरे यार हेलो लव आई हैव अ रिडल फॉर यू ओके ऐसा क्या चीज है अरे यार 1 मिनट सुनो ऐसे क्या चीज है जो जितना भी खा ले पेट नहीं भरता अरे आए हेलो हाँ बोलो जैसे क्या चीज हो सकता है हवा হয়নে নহয় কি হয় নহলে हवा ही तो है ना हाँ हवा लय है खाता क्या चीज हवा लय है हवा लय पेट नहीं भरता जितना भी खा ले अरे यार I booked one Ola over here. He said I'll ask you 5 questions. If you can answer it right, your ride is going to be free. I said ठीक है. Hello? अरे ऐसे तो ही ना. What do you think? What can that be? चलो कोई ना. Why I have reached. ठीक है. जितना भी खा लो पेट नहीं भरता. थोड़ा जोर से আরে মই এইটো জানিছিলোঁ কিন্তু মই পাহৰিলোঁ সৰি কি ক'লে মই এইটো জানিছিলোঁ এইটো আনসাৰটো মই এইটো আগতে শুনিছোঁ এইটো ৰিডল কিন্তু পাহৰিলোঁ মই এই মাথা খেলা নাই গ্যাস মেডামে জানিছিলে কিন্তু পাহৰিলে অলপ নাৰ্ভাছ হৈছে আজি প্ৰথমবাৰ বহুত দিন মূৰত খেলি আছে বুলি কৈছে 4টা पैसा नहीं गए नहीं है এইটো 5 দিয়ক বহুত সময় গ'ল 4টা গ'ল নেকি 5 দিলে না 3টা গ'ল 3টা ঠিক আছে আৰু এটা সুধো ধৰক আপুনি ৰেষ্টুৰেণ্টত চাহ খাব গৈছে তে ৱেটাৰে আপোনাক চাহ দিলে আপুনি চাহ খোৱাৰ সময়ত চাহত অকণমান নিমখ মিলাই লৈছে তেনেতে আপোনাৰ চাহৰ কাপত মাখি এটা পৰিছে তেতিয়া ৱেটাৰক মাতি আপুনি কৈছে চাহটো ভাইটি চাহটো হলা দিয়া তেতিয়া ৱেটাৰে কি কৰিছে আপোনাক সেইটো চাই দিছে খালি মাখিটো পেলাই দিছে কিন্তু আপুনি গম পাইছে আপোনাৰ সেইটো চাই দিছে এইটো কেনেকৈ গম পালে আপুনি খালি মাখিটো পেলাই দিছে আৰু তে কেনেকৈ গম পালে আপুনি নিমখটো কাৰণে কওক আপুনি কওক নিমখটো কাৰণে গম পাইছে আকৌ কোনো চাহত নিমখ দি খায় শুদ্ধ হয় শুদ্ধ নিমখ দি চাহ কোনে খায় শুদ্ধ সম্পূৰ্ণ শুদ্ধ প্ৰথম এটা শুদ্ধ উত্তৰ হা এনেকৈ কুৱেশ্যন কৰিব মোক ৰিডলক মোক বহুত বেয়া এইটো অসমীয়াত কি কয় ৰিডলছ এইটো হাতৰ বুলি কয় কি হাতৰ হয় আমি লোকেশ্যন আহি পালোঁ তো কুৱেশ্যন 4টা হ'ল 5টা কৰিব নোৱাৰিলোঁ সময় নহ'ল তো 4টাৰ এটা দিলে এনচাৰ তো ভাল লাগিল বহুত ভাল লাগিল থেংক ইউ সো মাচ হয় তো আজি ভাল লাগিছে আপোনাক লগ পাই তো আজি উইনাৰ হিচাপে আপোনাক মোৰ ফালৰ পৰা সৰু এটা গিফ্ট দিলোঁ
থেংক ইউ অল দ্য বেষ্ট আপোনাক you. বহুত বহুত Welcome. শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা তো মোৰ বিয়াৰ চাদক আপুনি কি ক'ব বহুত ভাল এফৰ্ট হয় এটা আজি আপুনি মোৰ লগত ট্ৰেভেল কৰি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে ভাল লাগিছে ভাল ন? লাগিছে এনেকে ইনস্পায়াৰিং হয় আপুনি ইমান বিজি তথাপি আপুনি নিজৰ এটা ইচ্ছা মতে যোনটো কৰিব বিচাৰিছে এইটো আপুনি এটা ইনিচিয়েটিভ লৈছে যে সেইটো বহুত ভাল লাগিছে আপোনাক Thank you. দেখি পেলাই ধন্যবাদ। থেংক ইউ